নমস্কাৰ বন্ধুবৰ্গসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপুজ ব্লগলৈ এটা ধামাকাদাৰ ভিডিঅ'ৰ পৰা। মানে ভিডিঅ'টো কেনেকুৱা হ'ব, যদি আপোনালোকৰ বাইক আছে, যদি আপোনালোকৰ স্কুটি আছে, আপোনালোকৰ বাইক বা স্কুটিৰ IC বুকটো আৰু আপোনালোকৰ নিজৰ ড্ৰাইভিং লাইচেঞ্চখন দি এটা বিনামূলীয়াকৈ হেলমেট লৈ যাওক। কেনেকৈ পাব, কি কৰিব, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলো জানিব। নকছাৰী ব্যৱসায় সংস্থাৰ ফালৰ পৰা প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষদেৱক তেখেতৰ এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে আৰু তেখেতক সম্বৰ্ধনা জনাব নকছাৰী ব্যৱসায় সংস্থাৰ উপদেষ্টা হেমা সন্দিকৈ ডাঙৰীয়া। আজি 2021 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে মৰিয়নি সমষ্টিৰ নকছাৰীত প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষদেৱৰ এটা নতুন পদক্ষেপ হাতত তুলি লৈছে। কাৰণটো হৈছে তেখেতে মৰিয়নি সমষ্টিৰ সকলো লোককে এটাই জনাব বিচাৰিছে যে আপোনালোকে বাইকখন চলাই যাওঁতে হেলমেট পৰিধান কৰক। সেইবাবে কিছু লোকে হেলমেট নিপিন্ধাৰ বাবে তেখেতে এটা এটাকৈ হেলমেট বিতৰণ কৰিছে আৰু আপোনালোকেও সম্পূৰ্ণ বিনামূলীয়াকৈ হেলমেট পাবৰ কাৰণে আপোনালোকৰ নিজৰ বাইকৰ IC বুকৰ লগতে নিজৰ ড্ৰাইভিং লাইচেঞ্চখন লৈ যাব লাগিব। সোমবাৰে মানে আপোনাৰ আজি হৈছে 15 তাৰিখে আপোনাৰ মৰিয়নিত বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। ক'ত বিতৰণ হ'ব সেইটো এতিয়ালৈকে ঠিক হোৱা নাই, তথাপিও আপোনালোকক জনাই থলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ।